সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ ভগ্নী সংগঠন স্বৰূপ শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী হিয়াৰ আমঠু স্বৰূপ জাতীয় উৎসৱ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱটি এইবেলি আমি তামোলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত বেতনা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰখনক প্ৰয়াত হিতেশ ডেকা সমন্বয় ক্ষেত্ৰ নামাকৰণে এই ক্ষেত্ৰখনত অনুষ্ঠিত কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু তিনিদিনীয়া আড়ম্বৰপূৰ্ণ বা বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনখনি আৰু বাঁহ গোঁসাই উৎসৱটি উদযাপন কৰিবৰ কাৰণে ইতিমধ্যে আমি মূল সমিতিৰ সৈতে প্ৰায় 20খনকৈ উপসমিতিৰ সৈতে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে আৰু আজি তাৰেই প্ৰাৰম্ভিক কাম হিচাপত শুভ লাইখুঁটা স্থাপনৰ দিন ধাৰ্য কৰা হৈছিলে। ইতিমধ্যে আমাৰ ৰভাৰ মূল লাইখুঁটা স্থাপন কৰা হ'ল আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ উপাস্যস্থলী গোঁসাই ঘৰৰ মূল খুঁটাও আজি প্ৰতিষ্ঠা কৰা হ'ল আৰু এই কাৰ্যসূচী দুটা ৰূপায়ণ কৰিছে শৰণীয়া কছাৰী উন্নয়ন পৰিষদ অসমৰ সন্মানীয় অধ্যক্ষ কিশোৰ কুমাৰ দাস ডাঙৰীয়াই মূল লাইখুঁটা স্থাপন কৰে আৰু গোঁসাই ঘৰৰ খুঁটা স্থাপন কৰে শৰণীয়া কছাৰী সাহিত্য সভা অসমৰ সন্মানীয় সভাপতি লোকশ্ৰী সোণবৰ বৰুৱা ডাঙৰীয়াই। আপোনালোকে সকলো জ্ঞাত যে শৰণীয়া কছাৰী জনগোষ্ঠী অসমৰ অন্যতম কছাৰীমূলীয় আদিম এটা জনজাতি জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ যথেষ্ট চহকী কলা সংস্কৃতি আচাৰ ব্যৱহাৰ পৰম্পৰা জাতীয় উৎসৱেৰে সমৃদ্ধশালী এটা জনগোষ্ঠী আৰু এই জনগোষ্ঠীটোৰ জাতীয় উৎসৱ হিচাপে অসমৰ মানৱ সমাজত সমাদৰ লাভ কৰিবৰ কাৰণে সক্ষম হোৱা সমন্বয় সদ্ভাৱ আৰু সম্প্ৰীতিৰ উৎসৱলৈকে পৰিৱৰ্তিত হোৱা শৰণীয়া কছাৰী কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱত প্ৰত্যেক বছৰে 30,000তকৈও অধিক মানুহৰ সমাগম ঘটে। গতিকে এইবুলি আমি আশা ৰাখিছোঁ যে শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় সংগঠন সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু হিয়াৰ আমঠু স্বৰূপ বাঁহ গোঁসাই উৎসৱত এই 30,000তকৈও অধিক মানুহৰ সমাগম হ'ব বুলি আমি অনুভৱ কৰিছোঁ আৰু ইতিমধ্যে আমি এই অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় কৰ্মঠ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। বেতিয়াৰ প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত উপস্থিত থাকিব। অসম চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী ইয়াত উপস্থিত থাকিব আৰু কেন্দ্ৰীয় চৰকাৰৰো আমি মন্ত্ৰী তথা বিভিন্ন বিভাগৰ বিষয়ববীয়াক আমি এই উৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাম। সাহিত্য সংস্কৃতি ৰাজনৈতিক আদিৰ ক্ষেত্ৰৰ যথেষ্ট পৰুধা ব্যক্তিসকল আমাৰ এই অধিৱেশনত বাঁহ গোঁসাই উৎসৱত অংশগ্ৰহণ কৰিব আৰু এই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত বা জনগোষ্ঠীটোৰ সামগ্ৰিক সমস্যাসমূহ সমাধানৰ স্বাৰ্থত এই অধিৱেশনখনে বা এই জাতীয় উৎসৱটি এটা মাত্ৰা প্ৰদান কৰিব বুলি আমি অনুভৱ কৰিছোঁ। গতিকে আপোনালোক সকলোৰে সহযোগিতা আমি নিশ্চিতভাৱে কামনা কৰিছোঁ। এই গোৰেশ্বৰ অঞ্চলৰ বেতনা অঞ্চলৰ সৰ্বতো ৰাইজে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজে ইয়াত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে। অভ্যৰ্থনা সমিতিত সকলো জাতি জনগোষ্ঠীৰ মানুহ অন্তৰ্ভুক্ত হৈ আছে। গতিকে এই বেতনা অঞ্চলটো গোৰেশ্বৰ অঞ্চলটো বড়ো ৰাভা শৰণীয়া কোচ ৰাজবংশী বেংগলী বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহে বসবাস কৰে। গতিকে ইয়াত এটা সমন্বয় সদ্ভাৱ আৰু সম্প্ৰীতিৰ এটা অঞ্চল হিচাপেও পৰিগণিত হৈ আহিছে। গতিকে মই ভাবোঁ এই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ লগতে জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ কৰাৰ ক্ষেত্ৰত এটা উৎকৃষ্ট অধিৱেশন বা উৎসৱলৈকে ৰূপান্তৰিত হ'ব বুলি মই আশা ৰাখিছোঁ। তুংগত আছে এতিয়া যিহেতু আৰু আমাৰ হাতত বেছি দিন নাই আৰু খুব বেছি আমি এমাহে হাতত সময় আছে। আমাৰ এই অনুষ্ঠানটি 4, 5, 6 বহাগৰ পৰা আৰম্ভ হ'ব। ইয়াতে অসমৰ বিভিন্ন চুকুকোণৰ পৰা আমাৰ যিবিলাক জাতি জনগোষ্ঠীৰ বিভিন্ন লোক আহিব এই অনুষ্ঠানটি আমাৰ উপভোগ কৰিবৰ কাৰণে। আমি উদযাপন সমিতিৰ পৰা যথাযথ আমি যি পাৰোঁ চেষ্টা কৰিছোঁ তেখেতলোকৰ আমি সেৱা শুশ্ৰূষা কৰাৰ কাৰণে। ইয়াৰ বাবে আমি মূল সমিতিৰ লগতে 20টাকৈ উপসমিতিও গঠন কৰিছোঁ যাতে এই অনুষ্ঠানটি সফলভাৱে সুচাৰুৰূপে পৰিচালিত হয়। আজি আৰু আমাৰ লাইখুঁটা স্থাপন হৈ গ'ল। এই লাইখুঁটা স্থাপনত আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ শৰণীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ শ্ৰী কিশোৰ দাসদেৱক। তেখেত আহি আমাৰ এই অনুষ্ঠানটি মাংগলিক কাৰ্যসূচী সমাপন কৰিলে আৰু আমাৰ আজি মন্দিৰৰো লাইখুঁটা স্থাপন হৈ গ'ল। আমাৰ লোকশ্ৰী শ্ৰী সোণবৰ বৰুৱাদেৱে এই অনুষ্ঠানটি এই কাৰ্যসূচীত তেখেতে আহি আমাৰ মাজত উপস্থিত হৈছিল আৰু তেখেতে এই কাৰ্যটি সম্পন্ন কৰিলে আৰু আপোনালোকক ধন্যবাদ দিছোঁ এই অঞ্চলত আহি আমাৰ এই বাঁহ গোঁসাই উৎসৱৰ বিষয়ে ৰাইজৰ মাজলৈকে যিটো এটা মেছেজ লৈ যাব গৈছে আৰু এই শেষতে আপোনালোকৰ জৰিয়তে মই চেনেলৰ মাধ্যমতে আমাৰ অসমৰ প্ৰত্যেকটো চুককোণত যিবিলাক আমাৰ শৰণীয়া জনগোষ্ঠীৰ লোক আছে তেখেতলোকক আমাৰ এই অনুষ্ঠানটিত আহি আমাক সহায় সহযোগ আৰু উদযাপন সমিতিক যাতে আমাক কিছু সাহস দিয়ে এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে তাৰ বাবে মই বিশেষভাৱে তেখেতলোকক বিনম্ৰ অনুৰোধ জনাইছোঁ।
थाखो 5 आरो मेट्रिक आनजाद उथ्रिसार जागोन फरायसाफोरनि थाखाय गोजोनथाव रादाब गोनांथि आरो मोजां खाबुफोरखौ लानानै गुन गोनां सोलोंथाइ होनो नोंथांमोनखौ नेनानै दङ बड'लेण्ड स्टार एकाडेमि क'क्राझारआ 2024 इं मायथाइयाव क'क्राझार थिथागुरि समबाय मावख'नि साखाथियाव गोदानै गायसनजानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव 2025-2026 सोलोंथाइ बोसोरनि गोदानै मुं थिसननाया सोलिगासिनो दङ बड'लेण्ड स्टार एकाडेमियाव 6 थाखोनिफ्राय 9 थाखोसिमनि फरायसाफोरा बर' बिजोङाव आरो 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरा बर' बिजों आरो इंराजि बिजोङाव मुं थिसननो हागोन बेनि थाखाय आर'ज बिलाइ आरो फान्डुलिपि बिलाइगासिनो दङ 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरनि थाखाय आखा-फाखा आरो रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स कमार्स एन्ड आर्टस मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुन गोनां सोलोंथाइ होनानै बायदि बिथिंजों सोरगिदिं जौगाखांनाय लाबोनो साखाफारा क'क्राझारनि थिथागुरियाव थानाय बड'लेण्ड स्टार एकाडेमिया बड'लेण्ड स्टार एकाडेमियाव मुं थिसननोब्ला बाङाय बेसेनाव मुं थिसननायनि गेजेरजोंनो फरायसाफोरा गाहायाव होनाय माखासे खाबुफोरखौ मोननो हागोन इंराजि सोलोंनायनि खाबु साखोन-सिखोन थाखो खथा बिजाब बाख्रि BPL थाखोनि फरायसा फरायसुलिफोरनि मुं थिसननायाव 20% मासुल रेहाय होनाय बेजों लोगोसेनो नोंथांमोनहा JEE नीट आनजादनि थाखाय बेसेन नाङै फोरोंथाय मान्थलि मक टेस्ट जिउ राहा दानाय बायदि गियानलु आयदाफोरनि उफ्रा सोलोंफारिफोरनि खाबुफोरखौ मोननो हागोन हौवासा आरो हिन्जावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जामुं आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुफोरखौबो मोननो हागोन बिदिब्ला गोबाव खालामाजासे नोंथाङाबो बड'लेण्ड स्टार एकाडेमियाव थाबैनो मुं थिसननायनि थाखाय सुलाद लादो आबुङै मिथिनो थाखाय जानबुं अनजिमा 6000349997 एबा 7638008149 एबा 6003494371 आव फोनांजाब खालामदो